তন্তেৰণ ছাৰ আছে আমাৰ মাজত আমি আশা কৰিছোঁ আজি অসম সাহিত্য সভাৰ তৰফৰ পৰা এই আমাৰ দাতা দাম চাও শিৱ সন্দিকৈ জ্যেষ্ঠ পুত্ৰ সুযোগ্য পুত্ৰ আমাৰ মাজত আছে শিৱ সন্দিকৈ তুৰণ ইতিমধ্যে আমাৰ মুখ্য কাৰ্যবাহী সদস্য এতিয়া আমার হমার সিং রম্পি আমার অন্য এজন ইএম মহোদয় আছে শ্রীযুত রাজু কিশোর তেখেতকো এখন বহুত দিবৰ কাৰণে অনুৰোধ জনাইছো আমি এটা মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলসীৰাম নাহাং ছাৰক বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু নাৰিকল ভাঙিবৰ কাৰণে অনুৰোধ জনাইছো সন্দিকৈ আৰু ইয়াত স্থানীয় বাসিন্দা সমাজকৰ্মী আমাৰে বন্ধু সন্দিকৈ ডাঙৰীয়া উপকৃত হয় তেখেতে যিহেতু মিছনীয়া ইয়াত অসম সাহিত্য সভাৰ মেইন গেষ্ট আৰু বেলেগ কাৰ্য আছে বিশেষ কাৰ্য এই যে জ্ঞাতৰ উদ্বোধন কৰিবৰ কাৰণে আমি আহিছোঁ যাতে সেই জ্ঞাতৰ যেতিয়া হোৱাৰ লগে লগে ইয়াত বান্দৰী ৱালো কৰিব আৰু বান্দৰী যদি ক'ৰবাত বাকী আছে মই তাৰ এবাৰ 2022-23 বাজেটৰ এইটো ধৰাই দিয়া হ'ব মানে যদি ইয়াত প্ৰয়োজন যদি আছে বান্দৰী ৱালটো যাতে অসম সাহিত্য সভা যাতে সেই সভাটো যাতে কোনো দখল কৰিব নোৱাৰে তাৰ কাৰণে মই কাৰ্যকলাপ সমাজ কেন্দ্ৰৰ পৰা যিমান পুঁজি লাগে সেইটো আমি খৰচ কৰিম